গাড়ীখন আজি আৰু বহুত দিনৰ মূৰত মডিফাই কৰিব লৈ আহিছোঁ লাষ্টটো দেখা পাইছে চকা লগাইছিলোঁ চকা আৰু এলয় টায়াৰ প্লাছ এলয় আজি গাড়ীখনত মোক লাগিব মিউজিক ছিষ্টেম জানে এইখন গাড়ীত একো এটা নাই আজি ইয়াতে লাগিব মিউজিক ছিষ্টেম লাগি যাব উইথ স্পীকাৰ গোটেইখিনি একো মানে নাই আৰু গোটেইখিনি লগাব লাগিব আগফালে স্পীকাৰ লগাম পিছফালে লগাম কি হয় দেখা যাব আৰু ইয়াতে এইবিলাক দেখা পাইছে স্পীকাৰ ষ্টেৰিঅ' গোটেইখিনি হৈ আছে আৰু এয়া চাওক এয়া এই স্পইলাৰখন লাগি যাব গোটেইখিনি দেখাম আৰু আহিছোঁ মই ৱাণ্ডাৰ স্কাৰ্ছ গুৱাহাটী ইয়াতে মানে এইখিনি এড্ৰেছটো হৈছে 6 মাইল নামঘৰ পথ চিনিটো পাইছে ইফালে আমি খানাপাৰা ফ্লাইঅভাৰ অকণমান গ'লে পামেই আৰু আপোনালোকে যদি গণেশগুৰিৰ পৰা আহে তেনেহ'লে এনেকৈ আহি পেলাই ইফালেদি ইউটাৰ্ণটো ল'ব লাগিব আৰু যদি বোলে খানাপাৰাৰ পৰা আহে তেতিয়াহ'লে ডাইৰেক্ট এনেকৈ লেফ্ট চাইডেদি এনেকৈ আহি থাকিলে হ'ল দেখা পায়ে যাব এইখনে হৈছে ৱাণ্ডাৰ স্কাৰ্ছ আৰু লগতে এইখন আছে কাৰ প্লেনেট এইখনো মডিফায়াৰে হয় এই দুখন মানে প্ৰায় একেই আৰু ক'ব গ'লে তো মই এইকাৰণে আহিছোঁ ৱাণ্ডাৰ স্কাৰ্ছত ইয়াতে বহুত দেখা পাই থাকোঁ বহুত ইউটিউবাৰে ইয়াতে আহি পেলাই গাড়ীবিলাক মডিফাই কৰি যায় গতিকে ভালেই হ'ব লাগে চাওঁ আৰু কেনেকুৱা কি হয় গোটেইখিনি আপোনালোকক জনাম আৰু আজিও আহিছে মোলৈ লগ গৈছে আৰু আমি অতি সোনকালকৈ এবাৰ যাই আছোঁ হয়নে ক'ত যাওঁ নকওঁ কিন্তু যাম আৰু ভাল জেগাত যাম তো ছাছপেন্স প্লাছ ছাৰপ্ৰাইজ গাড়ী লৈ যাব ওলাইছে এতিয়া কাম আৰম্ভ হ'ব আৰু গাড়ীৰ নামত পইচা খৰচ হৈ আছে কিন্তু মোৰ হয়নে নকওঁ চকা লগালোঁ এলয় লগালোঁ ৰং কৰোঁতে গ'ল মানে পইচা খৰচ কৰি আছোঁ আৰু যিকেইটা মানুহে মানে যাম বুলি ভাবি আছে কেইটা বুম মানে এই কৰি আছে আৰু খেলি মেলি একবাৰ কৈ যাম এবাৰ কৈ নাযাওঁ কোনো নগ'লে নাই আমি এতিয়া যামেই গাড়ী মডিফাই কৰি আছোঁ তাৰপিছত আমি এতিয়া পূৰা ফালাফালি ৰাইড কৰিম ৰাইড মানে কি আৰু এইটো ট'ৰ হ'ব আৰু বাইক লৈ গ'লে ৰাইড হয় গাড়ীখন ভিতৰত লৈ গৈ আছে তাতেহে মানে মেইন ৱৰ্কশ্বপটো আৰু তাতে কামবিলাক কৰে আৰু এইখন হৈছে মেইন দোকানখন আমি ভিতৰলৈকে গৈ আছোঁ আৰু গাড়ীখন চাওক দূৰৰ পৰা চাওক লুকছটো চাওক একদম পূৰা ছেক্সি হয় নহয় মই মাহটো ছেক্সি ন গাড়ী ছেক্সি হ'বই লাগিব কামবিলাক ইয়াতেই হ'ব গোটেইখিনি কাম এতিয়া চাওঁ কি কেনেকৈ কি ষ্টাৰ্টিং হয় একোতো আইডিয়া নাই বাৰু মোৰ পূৰা খুলি দিলে এইবিলাক পূৰা লেংটা কৰি দিলে এতিয়া চাওক ইয়াতে ফিটিং হ'ব এইবিলাক মানে ৱায়াৰ থাকে আগৰ পৰা মোৰ মানে আইডিয়া নাই এইবিলাকৰ ৱেৰিঙৰ আইডিয়া মানে নাই মানে এইবিলাক মিউজিক মেইনলি মানে ছিষ্টেমৰ এইবিলাক আইডিয়া নাই ইয়াতে থাকে এইবিলাক কানেক্ট হৈ যাব ইয়াত মানে বাকীখিনি কিমান কি নাজানো আৰু সিহঁতে কৰি দিম বুলিছে যেনেকৈ কৰি দিয়ক আৰু ৱেৰিংটো বোলে ভালকৈ কৰি দিব আৰু যাতে পিছত প্ৰব্লেম নহয় আৰু ধুনীয়া কৰি আৰু এই স্পীকাৰটো লগাইছোঁ চাওক ছনীৰ হয় এইটো আৰ্ট চেকিং এক্সট্ৰা বেছ মানে পৃথিৱীকে কঁপাই দিব এই স্পীকাৰটো লগালে মানে এই স্পীকাৰটো লগালে মানে ভূমিকম্প আহে এতিয়া মোৰ গাড়ীত এই স্পীকাৰটো লাগি আছে আৰু ভূমিকম্প দি দিব মানে কি ক'লো 100% ইয়াতে মানে এইবিলাক চব বেলেগ কাম হয় চিট কভাৰৰ কাম হওক ফ্ল'ৰিঙৰ কাম চব কাম হয় ইয়াতে এইখন গাড়ী দেখিছে ফৰ্ডৰ ফিগ' হয় ইয়াতে এইবিলাক স্পীকাৰৰ কামেই কৰিছে আৰু সিফালে এখন বলেৰ' এখন আছে বলেৰ' নিও তাতে মানে চিট কভাৰৰ কাম কৰি আছে চিট কভাৰ লগাই আছে এইখন গাড়ীত এইটোৱে স্পীকাৰ লগালে এতিয়া মানে পৃথিৱী কঁপি যাব ভূমিকম্প হৈ যাব হয়নে কি কোৱা এই বস্তু ঠিকেই আৰু ছনীৰ বস্তু জানে ছনী ভাল এটা ব্ৰেণ্ড হয় আপোনালোকে গমেই পাই ছনীটো বহুত ভাল ব্ৰেণ্ড হয় এনেকুৱা মানে বক্সত মানে স্পীকাৰটো আহিব ইনবিল্ড হ'ব দুটা বক্স ইয়াতে লাগিব ইয়াতে ধৰক এটা কেনেকৈ দি নাজানো আৰু দুটা সেই চিটৰ তলত দিব চিটৰ মানে তলত ভৰাই দিব পইনাৰ লগো হৈ গ'ল চাওক এতিয়া এনেকৈ ড্ৰিল কৰি আছে ড্ৰিল কৰি পেলাই মানে ফিটিং কৰি দিছে দূৰৰ পৰা চাওক লুকছটো চাওক এতিয়া মানে পূৰা স্পৰ্টি লুকছ এটা আহিছে আৰু চাওক ৱাগনাৰ গাড়ীখন মানুহে মডিফাই নকৰে কাৰণ ৱাগনাৰ সাধাৰণতে বুঢ়া মানুহবিলাকে চলায় হয়নে কিন্তু মই চাওক ৱাগনাৰখনে অলপমান মানে যিমান পাৰোঁ যিখিনি পাৰোঁ অলপমান স্পৰ্টছ লুক দিব চেষ্টা কৰিছোঁ এনেইতো জানেই ৱাগনাৰখন মানে যিখিনি মানে বয়সস্থ মানুহ এজেড মানুহখিনিয়ে সেইখিনি চলায় হয় নাই লোকো এই কথাটো মই মানে বুঢ়াক ডেকা কৰি দিছোঁ আৰু হয় নাই স্পইলাৰ লগোৱা হৈ গ'ল আৰু ছিষ্টেমৰ কামখিনি গোটেইখিনি হৈ গ'ল মই দেখাই আছোঁ কি হ'ল কি নহ'ল এইটো চাওক ইনফিনিটিৰ হয় ইনফিনিটিটো মানে বেয়া ব্ৰেণ্ড নহয় মানে এইটো হেৰিৰ হয় JBLৰ নিচিনাই আৰু মানে হাৰমানে বনায় মেড বাই হাৰমান JBLটো মেড বাই হাৰমানে হয় এইটো মানে ছনীৰ নিচিনাই আৰু ঠিক আছে এইটোৰ অলপ দামটো মোৰ বেছি লাগিছে 6,000 টকা এইটো দাম MRP আপোনাৰ 5,990 আৰু 10 টকা এটা কম 6,000 ঠিক আছে প্লাছ আপোনাৰ ইয়াতে আপোনাৰ পাইনিয়াৰৰ স্পীকাৰ লাগি আছে উইথ মানে এইটো কি বুলি কয় বাকচবিলাক যে বক্স লগাই দিছে বক্সত মানে ফিটিং কৰি দিছে তেতিয়া মানে কি হয় বেছটো ভাল আহে মানে বেছ টিউবৰ নিচিনা বেছ আহে আৰু এনেকুৱা কাঠৰবিলাক বাকচ পাই নহয় ইয়াতে লগাই দিছে ইমানখিনি মোৰ আইডিয়া নাই অলপ ভুলো হ'ব পাৰে কিবা কিবি এনেকুৱা ছেম ইফালেও আছে প্লাছ মই ডিকিটো খুজি দেখাই আছোঁ ডিকিত লগাইছোঁ ডিকি পিছফালে হেৰি এইটো এনেকুৱা সেই ছেম বক্সতে লগাই দিছে এইটো ছনীৰ হয় ছনীৰ দেখিছে এইকেইটা ছেম এইটোও হয় এইটো হ'ল বাকচটো এইটো আছিলে এইকেইটা দামে মোটামুটি আপোনাৰ 4,200 টকা এই ষ্টাৰ্টটো হৈ থাকক দিয়া ষ্টাৰ্টটো অন কৰি দিয়া এইখিনি মানে 4,200 টকা ঠিক আছে আৰু দীঘলকৈ দিব লাগিব আৰু ইফালে এই দুটা ছেম হয় পাইনিয়াৰৰ
এইকেইটা দাম বোলে MRP এনে হেৰি 7,000 টকাহে বোলে এই দুটা মিলি পেলাই এই দুটা অলপ ডিছকাউণ্ট কৰি দিছে আৰু 5,000 মান দি দিছে মানে গোটেইখিনি কাম মিলি পেলাই আজি স্পইলাৰ টইলাৰ মিলি পেলাই ভালেখিনি যাব গোটেইখিনি এণ্ডিঙত কৈ আছোঁ কিমান কি হ'ল আৰু গান চান দেখাই আছোঁ ৰ'ব অলপমান ৰখক সেইকাৰণে দোকানখন কামখিনিতো হৈ গ'ল দেখা পাইছে গাড়ীখন এতিয়া ওলাই আনি ভালকৈ দেখাম ঘৰত গৈ দেখাম এবাৰ দোকানখনৰ ভিতৰত কি পায় গোটেইখিনি দেখাই আছোঁ মই মোৰ ফালৰ পৰা দেখাম আৰু এতিয়া এনেকৈ সোমাই আহিলোঁ এইবিলাক আপোনাৰ ফ্ল'ৰ মেট চেট আছে গ্ৰাছ মেট হওক বা এইবিলাক হেণ্ডি মেট চেট গোটেইখিনি এভৰিথিং পাব ইমান এটা বাৰু মোৰ গাড়ীৰ প্ৰতি নলেজ নাই এইবিলাক এইখনেই মেইন শ্বপখন হয় ইয়াতে মানে চিট কভাৰ দেখিছে এইখিনি চিট কভাৰ আৰু বহুত আছে এনে ষ্টাৰ্টিং আপোনাৰ 6,000 মানৰ পৰা হৈ যায় ন আৰু কাষ্টম মেড আপুনি যেনেকৈ বিচাৰে যেনেকুৱা কোৱালিটি বিচাৰে আপোনাৰ কাপোৰটো বা লেডাৰটো সেই হিচাপত মানে বাজেটটো ধৰক মানে সেই হৈ যায় আৰু যিমানখিনি আপোনাক হেৰি লাগে আৰু তো এইখিনি দেখা পাইছে আৰু বহুতখিনি আছে আপোনাৰ আৰু স্পীকাৰটোৰ ওপৰত স্পীকাৰখিনি দেখাই দিওঁ অকণমান এই হিচাপে চাওক স্পীকাৰৰ কালেকশ্যন আছে স্পীকাৰ আপোনাৰ ষ্টেৰিঅ' হওক গোটেইখিনি কালেকশ্যনবিলাক আছে আৰু বাকী মইতো অলৰেডি কৈছে মোৰখিনি কিমান কি গোটেই প্ৰাইচখিনি দেখাই দিছোঁৱে বাৰু আপোনালোকে আহিব ভাল ভাল বস্তু আহিব গোটেইখিনি ছনী ব্ৰেণ্ডেড ছনী ইনফিনিটি JBL যি লাগে আপোনালোকে গোটেইখিনি মানে ভাল ব্ৰেণ্ডেড বস্তু পাই যাব আৰু বাকী মোৰ ধৰক ইমান এটা আইডিয়া নাই যিখিনি জানো সেইখিনি কৈছোঁ আৰু ফগ লাইট লাগে LED লাইট লাগে এইবিলাকো পাই যাব এইবিলাক কালেকশ্যন আছে অজুমৰ আছে এইটো বহুত ভাল কোম্পানী জানে 150 ৱাৰ্ডৰ সেইটো দেখিছেনে হাই পাৱাৰ একদম LED লাইট এইবিলাক লাইট মানে আজিকালি হেলোজেন লাইটৰ জামানা গুচি গ'ল এইবিলাক জাৰ্মান কোম্পানী হয় জাৰ্মান ব্ৰেণ্ড দেখিছেনে এইবিলাক মানে বহুত ভাল ব্ৰাইটনেছটো ভাল পাব অলপমান আপগ্ৰেড কৰিলে মানে কি আৰু গাড়ীখন দেখিবলৈও ভাল লাগে আৰু সেইটোৱে আৰু এইখিনি আছিল ভালকৈ আৰু ঘৰত গৈ পেলাই গোটেই দেখাই আছোঁ ভালকৈ গাড়ীখনৰ চাউণ্ডটো দেখাম আৰু স্পইলাৰখন কেনেকুৱা লাগিছে ফাইনেল লুকছটো ভালকৈ দেখাই আছোঁ চবখিনি কাম হৈ গ'ল গাড়ীখনৰ কৰিলোঁ দেখাই দিওঁ ভিতৰৰ পৰা আহক ইনফিনিটিৰ ষ্টেৰিঅ' লাগি আছে এইটো দেখাই দিলে হ'ল এইটোৰ দাম 6,000 টকা ঠিক আছে আৰু ইফালে তুমি দেখাই দিয়া স্পীকাৰকেইটা দেখাই দিয়া এইটো পায়নিয়াৰ হয় না Yes. এনেকুৱা দুটা লাগি আছে দুইফালে এইটো এটা তুমি অলপ কৈ দিয়া আৰু ইপিনে এটা আছে এইটো কিহৰ কোম্পানী কৈ দিয়া পাইনাৰ আচ্ছা কিমান লৈছে 5,000 এতিয়া আমি দেখাই আছোঁ ডিকিটো খুলি পেলাই দেখাম ইফালে লাগি আছে এইটো ছনীৰ স্পীকাৰ লাগি আছে এইকেইটা আপোনাৰ MRP আছিলে 4,200 হয় দুটা মিলি কিনে পেয়াৰ 4,200 হয় বাকী ইমান নলেজ নাই আৰু মোৰ এইটো এই বক্সটো যে এইটো বক্সটো নাহে দেই এই বক্সটো এক্সট্ৰাকৈ ল'ব লগা হৈছে হা এই 4টা বক্স এক্সট্ৰাকৈ ল'ব লগা হৈছে 4টা বক্স মিলি পেলাই 1,500 টকা লৈছে যিখিনি কম লৈছে নে বেছি লৈছে আপোনালোকে কমেণ্ট কৰি জনাব মোৰ ইমান এটা আইডিয়া নাই লাভ হৈছে নে লৈছে মই নাজানো ঠিক আছে মেইন জালবাৰটো দেখাই দিয়া এইখন দেখিছে এইখন হৈছে স্পইলাৰ ইউনিভাৰ্চেল স্পইলাৰ হয় স্পৰ্টছ স্পইলাৰ বুলি কয় আপোনাৰ মাৰুতি ছুইফ্ট হওক মাৰুতি বুলি নহয় আৰু হুণ্ডা i10 i20 যিকোনো গাড়ীখন মানে ফিটিং হৈ যায় অলপ দূৰৰ পৰা দেখাই দিয়ে ভাল কৰি এইখন স্পইলাৰ এই স্পইলাৰখন লগোৱাৰ লগে লগে মানে গাড়ীখনৰ এটা লুকছটো মানে স্পৰ্টছ লুক আহি যায় আৰু মানে এনেকুৱা ছেক্সি লুকছ হা জিয়াং আৰু এই স্পইলাৰখনৰ দাম মানে আপোনাৰ পুৰা পুৰি 5,000 টকা লৈছে উইথ ফিটিং ঠিক আছে আৰু গোটেইখিনি মিলি চব অল টোটেল মিউজিক চিষ্টেম এনে মানুহবোৰ আঠা লগাই আমাৰ এইটো বঢ়িয়াকৈ লগাই দিছে এইটো স্ক্ৰু লগাই দিছে দে অলপমান হোল্ড কৰিব লগা হৈছে আৰু উপায় নাই অলপ বেয়া লাগিছিলে কাৰণ মানে জানে যোনে গাড়ী মটৰ বহুত মৰম কৰে মানে ফুটা কৰি দিলে বেয়া লাগিব হোল্ড কৰিলে বেয়া লাগে কিন্তু উপায় নাই মানে আঠা লগালে কি হ'ব মইতো বহুত খালোঁ 120 130 যাৱে তো মানে ওলাই যাব সেইকাৰণে পুৰা হোল্ড কৰি দিছে আৰু বাকী একো নাই আৰু ফিনিচিং বঢ়িয়া কৰিছে কিন্তু কামখিনি ভাল কৰিছে যে তুমি ভাল চাই এটা হেৰি লগাই দিয়া ন' কপিৰাইট চং লগাই দিয়া অলপমান বেছ থকা মই গাড়ীখন ষ্টাৰ্ট কৰি দিওঁ বাকী বজাব লাগে নেকি বজাই পেলাই ফাইনেল আউটপুটটো দেখাই দিওঁ ফুল চাউণ্ড দিছোঁ বেছটো হেৰি গম পাব ৰ'ব তো এতিয়া গাড়ীখনৰ গ্লাছটো বন্ধ কৰি দিছোঁ এতিয়া বজাই দিয়া
এইটো এটা আছিলে মানে সৰু ভিডিঅ' আপোনাৰ স্পইলাৰখন লগালোঁ মেইন হ'ল আপোনাৰ মিউজিক চিষ্টেমটো লগালোঁ আৰু যোনটো এইটো দেখা পাইছে ব্ৰেণ্ডটো মানে ষ্টেডিঅ'টো ইনফিনিটি হয় ইনফিনিটিটো মানে ভাল ব্ৰেণ্ডে হয় এইটো হাৰমানেৰে বনায় মানে JBL আৰু ইনফিনিটিটো একেই মানে বাপেক এটা মাক বেলেগ বেলেগ ন এই লোকে কৈছে দেই মই কোৱা নাই বাপেক এটা মাক বেলেগ বেলেগ সিহঁতৰ মানে JBLটো বেলেগ আৰু আপোনাৰ ইনফিনিটিটো বেলেগ কিন্তু বাপেকটো কিন্তু এটাই মেড বাই হাৰমান হয় নহয় সেইকাৰণে বেয়া নহয় ৱাৰেণ্টি আছে গোটেইখিনিতে 1 বছৰৰ ৱাৰেণ্টি আছে ৱাৰেণ্টি এইবিলাক কাৰ্ড চাৰ্ট দি দিছে পূৰা ৰিপ্লেচ হৈ যাব কিবা যদি প্ৰব্লেম পাওঁ গোটেইখিনি মানে কি আৰু চেঞ্জ কৰি দিব ন ৰিপ্লেচ কৰি দিব আৰু এইটো মানে ভাল কৰা চিষ্টেম নাই চেঞ্জ কৰি দিব আৰু সেইখিনি গেৰাণ্টি আছে আৰু দোকানখন ভাল ডাঙৰ দোকান হয় গতিকে অথৰাইজ মানে আৰু গতিকে ডাঙৰ দোকানত জানে ছাৰ্ভিচটো ভালেই দিব লাগে আৰু মানে ভৰসা কৰিব পাৰি আৰু কিন্তু এতিয়া কথাটো হ'ল কি আপোনাৰ গোটেইখিনি বস্তু স্পইলাৰখনত 5,000 টকা এইটো মাইনাছ কৰি দিব স্পইলাৰখনত 5,000 টকাটো যদি মাইনাছ কৰিটো কিমান হ'ব আপোনাৰ 20,500 টকা ন 20,500 টকাৰ পৰা যদি আপোনাৰ এখানে 5,000 টকা মাইনাছ কৰে 15,500 টকা 15,500 টকাত মানে মিউজিক চিষ্টেমে আৰু এটা স্পীকাৰ আৰু এই মানে বাকচ কটা এটা যিকেইটা মানে ফিটিং কৰি দিছে স্পীকাৰ এটা আৰু যোনটো আপোনাৰ ষ্টেডিঅ'টো আৰু উইথ ফিটিং মানে ফিটিঙত যিমান টাচ চাল লাগে এইবিলাক আৰু মানে লেবাৰ চাৰ্জটো মানে ইয়াতে মানে ধৰা নাই আৰু সেইখিনি মানে অকল MRP যিখিনি বস্তু আছিলে সেইখিনি MRPটোতে মানে যিখিনি হৈছে আৰু সেইখিনি বস্তুতে মানে ধৰি দিছে আৰু ফিটিংটো ফ্ৰী কৰা বুলি কৈছে কিন্তু তাৰে মাজতে এটা মাৰ্জিন থাকে লাভ থাকে আৰু সেইকাৰণেতো ফ্ৰী আৰু ফ্ৰীটো আৰু কোনেও কৰি ডিৰেকশ্যনে নহয় মইতো কোৱা নাই দোকানখনৰ কথা মই বেয়াকৈ কোৱা নাই দোকানখন ভাল দোকান মানে কি আৰু ডিছকাউণ্ট কৰিছে আৰু যিখিনি পাৰে দিছে আৰু হ'ব ঠিকে আছে ডাঙৰ এখন দোকান তাতে কামটো কৰিলে নিজৰ এটা মানে বিশ্বাসটো থাকি যায় কাৰণ কালি পৰহি কিবা এটা বেয়া হ'ব উল্টা পুল্টা দোকানত যাই কেনে কামটো কৰিম কি হ'ব ছাৰ্ভিচ বেয়া হ'ব সেনেকুৱা আৰু ভাল দোকানত কাম কৰিলে অলপ পইচা লাগিলে বেছি যাওক কাম ভাল হ'ব লাগে হয় নাই সেইটোৱে কাম ভাল হ'লে বেয়া নালাগে লাগিলে পইচাই বেছি যায় সেইটোৱে আৰু কমেণ্ট কৰি ক'বচোন ক'ব আপোনালোকে 15,500 টকা এইখিনি ঠিকে আছে নাই আৰু স্পইলাৰখন বেলেগকৈ 5,000 টকা হা সেইটোৱে আৰু কি ক'ম আৰু ইমান এটা আইডিয়া নাই আমাৰো আজিলৈ এইখিনি আছিলে আৰু অতি সোনকালে আমি কৈছোঁৱে ক'ৰবাত দূৰত যাম আৰু দূৰত যোৱাৰ আগতে আৰু বহুতখিনি কাম আছে মেকানিকেল ৱৰ্ক অলপ আছে ছাৰ্ভিচিং এটা আছে আৰু বেলেগ প্ৰব্লেম নাই ছাৰ্ভিচিং এটা আছে আৰু লাইটৰ অলপ কাম আছে লাইট চাইটবিলাক অলপমান আপগ্ৰেড কৰিম বাকী আছে সেইটো আৰু এতিয়া নকওঁ আৰু এইখিনি নেক্সট ভিডিঅ'ত দেখা পাব আজিলৈ এইখিনি আছিল নেকি বাই বাই